নমস্কাৰ। আজি ডিছকাছ কৰিম আমি দ্বিতীয় বিবাহৰ বিষয়ে, ছেকেণ্ড মেৰিজ। চাওক, ছেকেণ্ড মেৰিজ কথাটো যদিও আমাৰ সামাজিকভাৱে কিছু বছৰ আগলৈকে খুব এটা বেছি প্ৰচলিত নাছিল, কিন্তু সময় পৰিৱৰ্তন হোৱাৰ লগে লগে আমি দেখা পাইছোঁ যে আমাৰ ভাৰতীয় সমাজতো ছেকেণ্ড মেৰিজটো লাহে লাহে এটা গতানুগতিক এটা ছিষ্টেম হৈ পৰিছে, আৰু ইয়াত কোনো বেয়া ভাবিবলগীয়া একো নাই। অৱশ্যে সামাজিকভাৱে এতিয়াও মানুহে কোৱা কৰে যে যদি প্ৰথম মেৰিজখনি চম্ভালিব নোৱাৰিলে ছেকেণ্ড মেৰিজনো আৰু কি কৰিব। কিন্তু সেইটো কথা নহয়। আমি জানিব লাগিব যে প্ৰথম মেৰিজ কি কাৰণে নচলিলে আৰু ছেকেণ্ড মেৰিজ চলিবনে নচলে, এই গোটেইখিনি কিন্তু আমি আমাৰ কুণ্ডলী অধ্যয়নৰ দ্বাৰা জানিব পাৰোঁ। চাওক, যেতিয়া আপোনালোকৰ মনত কিবা এটা খোকোজা থাকে আৰু সেই খোকোজাৰ যেতিয়া আপোনালোকৰ ওচৰত কোনো উত্তৰ নাথাকে, তেতিয়া এটা বিশ্বস্ত উপায় হৈছে আমি এষ্ট্ৰলজিকেলি বস্তুখিনি আমি পৰ্যালোচনা কৰিব পাৰোঁ। কিয়নো এষ্ট্ৰলজি হ'ল এটা বহুত পুৰণি চায়েন্স হয়। ই কোনো গেছ ৱৰ্ক নহয়, ই এটা সত্যৰ ওপৰত প্ৰতিষ্ঠিত, এটা ডেটাৰ ওপৰত প্ৰতিষ্ঠিত এটা চায়েন্স হয়, এটা ছিষ্টেমত চলে, আৰু এই ছিষ্টেমটো বহু হাজাৰ বছৰৰ পৰাই ই ট্ৰাইড এণ্ড টেষ্টেড হয়। গতিকে এটা যিহেতু যি ছেকেণ্ড মেৰিজৰ কথা চিন্তা কৰিছে, তাৰমানে নিশ্চয় তেওঁৰ ফাৰ্ষ্ট মেৰিজখন বিফল হৈছে। গতিকে ছেকেণ্ড মেৰিজটো এটা ডাঙৰ ৰিস্ক হয়। আৰু আমাৰ ওচৰত যিবোৰ ক্লাইণ্ট আহে, তেওঁলোকো মেইনলি এইটো কথা সুধিবই আহে যে মই ছেকেণ্ড মেৰিজ কৰাটো ঠিক হ'বনে, মোৰ ছেকেণ্ড মেৰিজ চলিবনে, এইটোৱে তেওঁলোকৰ মেইন প্ৰশ্ন থাকে। আৰু এই প্ৰশ্নটো যুক্তিও আছে, কিয়নো চাওক, এটা কথা কয় নহয় যে যি এবাৰ এটা প্ৰভাৱ আছে নহয় যে নাৰিকল গছৰ তলতে কোনোবাই যদি যায় আৰু মূৰত যদি এবাৰ নাৰিকল পৰে, তেতিয়াহ'লে দ্বিতীয়বাৰ সি সেই গছৰ তলতে যাবলৈ ভয় খায়। এই এনেকুৱা ধৰণৰ কথা যে এবাৰ যোনটো বস্তুত তেওঁলোক বিফল হৈছে, দ্বিতীয়বাৰ সেই কামটো কৰিবৰ আগতে তেওঁলোক বহুখিনি তেওঁলোকে অকণমান চিন্তা চৰ্চা কৰিব লগা হয়। এজন জ্যোতিষী হিচাপে এইটো আমাৰ কৰ্তব্য যে আমি তেওঁলোকক জ্যোতিত তেওঁলোকৰ যিখন কুণ্ডলী, যিখন তেওঁলোকৰ জীৱনৰ এটা ৰাস্তা বুলি ক'ব পাৰি, এই কুণ্ডলীখন আমি ভালকৈ অধ্যয়ন কৰি পেলাই এই কুণ্ডলীৰ জৰিয়তে আমি তেখেতক মাৰ্গদৰ্শন দিব পাৰোঁ, পথ প্ৰদৰ্শন কৰিব পাৰোঁ, তেওঁক বুজাব পাৰোঁ যে তেওঁ যিখন কুণ্ডলী, সেই কুণ্ডলী মতে ঈশ্বৰে বিচাৰিছে নে নাই যে তেওঁ ছেকেণ্ড মেৰিজ কৰক বা নকৰক। যদি বিচাৰিছে তেতিয়াহ'লে কেতিয়া কৰাব লাগে, কেনেকৈ কৰাব লাগে, বা কুণ্ডলীত সেই বিষয়ে কি লিখা আছে সেইখিনি তেওঁলোকক আমি বুজাই দিওঁ। আৰু যদি সেইটো তেওঁলোকৰ কাৰণে সুফল নহ'ব, বিফলতাই হ'ব, তেতিয়াহ'লে সেইখিনি কথা আমি খুলি তেওঁলোকক কৈ দিওঁ। ডিচিশ্যন কি ল'ব সেইটো তেখেতসকলৰ ওপৰত, কিন্তু আমি যিখিনি দেখা পাওঁ সেইখিনি তেওঁলোকক আমি ভালকৈ কৈ দিওঁ। এতিয়া চাওক, যদি আমি মই জ্যোতিষ আপোনালোকক পঢ়াব নাযাওঁ ইয়াতে, কাৰণ সেইটো এটা বহুত দীঘলীয়া বস্তু হ'ব, আৰু আপোনালোকৰ বহুতে যিহেতু জ্যোতিষৰ বিষয়ে ইমান বেছি ডেপ্থত নাজানিব পাৰে, গতিকে ইমান ডেপ্থত গ'লে ভিডিঅ' দীঘল হ'ব আৰু আপোনালোকৰ কামৰ কথাও ইমান আপোনালোকে বিচাৰি নাপাব। গতিকে চমুৱাই মই জাষ্ট আপোনালোকক বুজাব বিচাৰিছোঁ যে চাওক, প্ৰথম মেৰিজখন যদি নচলিল, তেতিয়াহ'লে ইয়াক আপুনি ধৰি লওক যে প্ৰথম মেৰিজখন এটা আপোনালোকৰ পূৰ্বজন্মৰ যোনটো কৰ্ম আছিলে, সেই কৰ্মৰ কিবা এটা ডেপ্থ বা কিবা এটা অসম্পূৰ্ণ কিবা অলপমান আছিলে, যিখিনি এই যে প্ৰথম মেৰিজ যিমান দিন আপোনালোকে চলিলে, সেইখিনি কৰাৰ পিছত সেই যিখিনি আধৰুৱা পূৰ্বজন্মৰ যিখিনি কৰ্ম বাকী হৈ আছিলে, সেইখিনি পূৰণ হৈ গ'ল কাৰণে সেই মেৰিজখন তাতে শেষ হৈ গ'ল। কিয়নো সেই মেৰিজখন তাৰ বেছি চলাৰ ঈশ্বৰৰ অনুমতিও নাছিলে। আমাৰ জীৱনত যি ঘটনাই হয়, আমি ভাবোঁ আমি কৰোঁ, আচলতে আমি নকৰোঁ। গোটেইখিনি আগৰ পৰাই ঈশ্বৰে লিখি থৈ দিছে, কাৰ লগত বিয়া হ'ব, কেনেকৈ বিয়া হ'ব, আৰু এই বিয়াখন কিমান দিন চলিব। এখন বিয়াত দুইজন মানুহ একেলগে কিমান দিন চলিব, কম দিন চলিব নে বহুত দীঘলীয়াকৈ চলিব, এই গোটেইবোৰ আগৰ পৰাই লিখা থাকে। কিন্তু আমি আমাৰ কৰ্মৰ যোনটো আমি যোনটো নিজৰ সীমাবদ্ধতাৰ ভিতৰত আমি যিখিনি ভাবিব পাৰোঁ, আমি ভাবোঁ চাগে এইটো মই কৰাৰ কাৰণে বা এইটো মই নকৰাৰ কাৰণে হয়তো এই বস্তুটো চলিল বা নচলিল। গতিকে প্ৰথম বিয়া যাৰ ভাঙি গৈছে, তেওঁলোকে এই বিষয়ে এনেকৈ চিন্তা কৰিব লাগে যে হয়তো ইমানখিনি লিখা আছিলে, এটা পূৰ্বজন্মৰ কাৰ্মিক অকণমান কাম বাকী আছিলে, সেইখিনি পূৰণ হৈ গ'ল, গতিকে সেইখিনি হৈ গ'ল। এতিয়া যেতিয়া প্ৰথম মেৰিজখন শেষ হৈ গ'ল, তাৰপিছত ছেকেণ্ড মেৰিজখন চলিব নে নচলে তাৰ কোনো গেৰাণ্টি নাই। আপোনাৰ কুণ্ডলীত তাৰ বিষয়ে লিখা আছে, কেৱল আপুনি নিজে পঢ়িব নে আপুনি কোনোবা এজন এক্সপাৰ্ট জ্যোতিষীৰ দ্বাৰা বস্তুখিনি পঢ়াই ল'ব, বুজি ল'ব, সেইটো আপোনাৰ কথা। চাওক, ছেকেণ্ড মেৰিজ
এতিয়া সেকেন্ড মেৰেজৰ বিষয়ে ক'ব গ'লে কুণ্ডলী কেনেকৈ চাব লাগে সেইটোতো বিৰাট ডাঙৰ এটা চেপ্টাৰ হৈ যাব। তথাপি বহুত বস্তু চাব লাগে, তথাপি দুটামান বস্তু যিকেইটা অকণমান আপোনালোকে সহজে বুজি পাব। চাওক, প্ৰথম মেৰেজ আমি সকলোৱে জানো যে প্ৰথম মেৰেজ আমি কুণ্ডলীৰ সপ্তম ঘৰৰ পৰা চাওঁ, 7th হাউচ ইজ দ্য হাউচ অফ মেৰেজ। তেনেদৰে আমি যদি সেকেন্ড মেৰেজ চাব যাওঁ, মেইন যোনটো ঘৰ সেকেন্ড মেৰেজক সূচায় সেইটো হৈছে 9th হাউচ। সপ্তম হাউচৰো সেকেন্ড মেৰেজত ভূমিকা থাকে, কিন্তু 9th হাউচটো এডিচনেলি চাব লাগে। আপোনাৰ যদি 9th হাউচটো ষ্ট্ৰং হয়, 9th হাউচটো যদি শুভ হয়, শক্তিশালী হয়, তেতিয়াহ'লে এটা ষ্ট্ৰং পচিবিলিটি সূচায় যে আপোনাৰ সেকেন্ড মেৰেজখন ভাল হ'ব। কিন্তু আপোনাৰ 9th হাউচটো যদি আপোনাৰ বেয়া হয়, চাওক আপোনাৰ ফাৰ্ষ্ট মেৰেজ আপোনাৰ বিফল হৈছে, তাৰমানে আপোনাৰ 7th হাউচটো বেয়া আছিলে। এতিয়া চাব লাগিব 9th হাউচ যোনটো সেকেন্ড মেৰেজক বুজায় সেইটো হাউচ কেনেকুৱা। সেই হাউচটো যদি বেয়া হয়, যদি তাৰ ওপৰত তাত যদি কোনোবা অশুভ গ্ৰহ বহি আছে বা অশুভ গ্ৰহৰ দৃষ্টি আছে বা বিভিন্ন কাৰণত জ্যোতিষীয় ধৰণে যোনটো আমি এনালাইজ কৰোঁ যে এটা হাউচ ভাল নে বেয়া, যদি দেখা যায় যে 9th হাউচটো অশুভ, তেতিয়াহ'লে ই বুজায় যে সেকেন্ড মেৰেজো নিতিকিব। কিন্তু যদি 9th হাউচটো যদি শুভ হয়, শক্তিশালী হয়, তেতিয়াহ'লে এইটো ওৱান অফ দ্য ইণ্ডিকেশ্যন কি আপোনাৰ সেকেন্ড মেৰেজৰ পজিটিভ ফল পোৱাৰ আশা আছে। সফল হ'বই বুলি অকল হাউচটো চাই পেলাই ক'ব নোৱাৰি, তথাপি ই এটা পজিটিভ চাইন। দ্বিতীয়তে চাওক, সেকেন্ড মেৰেজৰ কাৰক গ্ৰহ মূলতঃ যেনেকৈ চাওক, প্ৰথম মেৰেজৰ ক্ষেত্ৰত ল'ৰাৰ ক্ষেত্ৰত কাৰক গ্ৰহ হ'ল ভিনাছ বা শুক্ৰ, তেনেকৈ ছোৱালীৰ ক্ষেত্ৰত কাৰক গ্ৰহ হৈছে মঙ্গল। মঙ্গলক ফাৰ্ষ্ট হাজবেণ্ড বুলি কোৱা হয় ছোৱালীৰ ক্ষেত্ৰত, আৰু শুক্ৰক ফাৰ্ষ্ট ৱাইফ বুলি কোৱা হয় ল'ৰাৰ ক্ষেত্ৰত। সেকেন্ড মেৰেজ যেতিয়া আমি কেলকুলেট কৰোঁ, তেতিয়া ল'ৰাৰ ক্ষেত্ৰত ভিনাছ নহয়, ল'ৰাৰ ক্ষেত্ৰত আমি চাওঁ মাৰ্কাৰী কেনেকুৱা বা বুধ কেনেকুৱা, বুধক কোৱা হয় সেকেন্ড ৱাইফ। তেনেকৈ ছোৱালীৰ ক্ষেত্ৰত আমি চাওঁ মঙ্গল নহয়, আমি চাওঁ বৃহস্পতিক কোৱা হয় সেকেন্ড হাজবেণ্ড। গতিকে ছোৱালীৰ সেকেন্ড মেৰেজৰ ক্ষেত্ৰত যদি বৃহস্পতি শুভ হৈ আছে, আৰু ল'ৰাৰ সেকেন্ড মেৰেজ চাওঁতে যদি দেখা পাওঁ যে বুধ বা মাৰ্কাৰী শুভ হৈ আছে, তেতিয়াহ'লে ই সেকেন্ড ইণ্ডিকেশ্যন কি সেকেন্ড মেৰেজৰ কাৰণে ই এটা পজিটিভ চাইন। কিন্তু তাৰ যদি অপজিট হয়, যে বুধ ল'ৰাৰ ক্ষেত্ৰত দুৰ্বল আৰু বৃহস্পতি ছোৱালীৰ ক্ষেত্ৰত দুৰ্বল, তাৰমানে সেকেন্ড মেৰেজো ছাকচেছফুল নহ'ব যদি সেকেন্ড মেৰেজলৈ যায়। তৃতীয়তে চাওক, আৰু এটা গ্ৰহ যি সেকেন্ড মেৰেজত খুব বেছি প্ৰভাৱ পেলায়, সেইটো হৈছে ৰাহু। ৰাহু সেকেন্ড মেৰেজৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কাৰক। জ্যোতিষ শাস্ত্ৰৰ বহুতো চিষ্টেম আছে, কিছুমান চিষ্টেমতো কোৱা হয় যে সেকেন্ড মেৰেজ কৰাই ৰাহুৱে আৰু চলায়ো ৰাহুৱে। গতিকে ৰাহুক চাব লাগিব যে আপোনাৰ কুণ্ডলীত, আপোনাৰ যিখন বাৰ্থ চাৰ্ট বা আপোনাৰ যিখন জন্ম কুণ্ডলী, সেই কুণ্ডলীত ৰাহু পজিশ্যন কেনেকুৱা, আৰু আপোনালোকৰ যিখন নৱাংশা বুলি কয়, D9 চাৰ্ট বুলি যাক কয়, সেই চাৰ্টতো ৰাহুৰ অৱস্থান কেনেকুৱা। ৰাহু যদি যোগকাৰক হৈ আছে, তেতিয়াহ'লে ই এটা ইণ্ডিকেশ্যন কি সেকেন্ড মেৰেজক ৰাহুৱে ছাপোৰ্ট কৰিব, আৰু ৰাহুৰ ছাপোৰ্ট যেতিয়া সেকেন্ড মেৰেজত থাকে, তেতিয়া সেকেন্ড মেৰেজ সফল হয়। এতিয়া চাওক, সেকেন্ড মেৰেজৰ ক্ষেত্ৰত আৰু এটা ইম্পৰ্টেণ্ট কথা যে কি, যে ফাৰ্ষ্ট মেৰেজ আপোনাৰ কুণ্ডলীত চাই পেলাই আপোনালোকে প্ৰথমতে গম পাব পাৰে যে আপোনাৰ ফাৰ্ষ্ট মেৰেজখন চলাৰ সম্ভাৱনা বেছি নে নচলাৰ সম্ভাৱনা বেছি। চাওক, সপ্তম ঘৰটো যাক বিবাহৰ ঘৰ বুলি কয়, সেই ঘৰৰ যিজন অধিপতি, সেই অধিপতিজন যদি আপোনালোকৰ জন্ম যিখন কুণ্ডলী, সেই কুণ্ডলীত যদি ডি স্বভাৱ ৰাশিত বহি আছে, ডি স্বভাৱ ৰাশি কোনকেইটা, জেমিনাই মানে মিথুন, ভাৰ্গ বা কন্যা, চেজিটেৰিয়াছ বা ধনু, আৰু পাইছেছ বা মীন, এই চাৰিটা ৰাশিত যদি প্ৰথম বিবাহৰ অধিপতি গ্ৰহ, তাৰমানে আপোনাৰ 7th হাউচৰ যিজন লৰ্ড হয়, তেওঁ যদি ডুৱেল চাইনত বহি থাকে, ডি স্বভাৱ ৰাশিত বহি থাকে, কন্যা, মিথুন, ধনু বা মীনত যদি বহি থাকে, তেতিয়াহ'লে ই এটা ইণ্ডিকেশ্যন কি যে প্ৰথম মেৰেজ নচলিব পাৰে, সেকেন্ড মেৰেজ হোৱাৰ সম্ভাৱনা আছে, যে মানুহজনে বা মানুহগৰাকীয়ে দুটা বিয়া কৰাৰ সম্ভাৱনা আছে। এনেকুৱা ধৰণে চাওক, সেকেন্ড মেৰেজটো এটা বহুত ডিটেইল টপিক হয়, গতিকে খুব এটা ডিটেইলত গ'লে একো লাভ নহ'ব। মই এইখিনি আপোনালোকক এই যোনটো ভিডিঅ', এই ভিডিঅ'টোত এইটোৱে ক'ব বিচাৰোঁ যে সকলো যুৱক যুৱতী যি বিয়া কৰাব বিচাৰে, বিয়াৰ সময়ত আপোনালোকে নিশ্চয় আপোনালোকৰ কুণ্ডলীখন কোনোবা এষ্ট্ৰলজাৰক দেখুৱায়। গতিকে আপোনালোকৰ কুণ্ডলীখন এষ্ট্ৰলজাৰক দেখুওৱাৰ সময়ত এইটো আপোনালোকে নিশ্চিত হ'ব লাগে যে আপোনালোকৰ বিবাহিত জীৱনৰ বিষয়ে কি লিখা আছে, কাৰণ বহুতে সেকেন্ড মেৰেজৰ কথালৈ নাযায়েই। আপোনালোকে জানিব লাগে যে আপোনালোকৰ ফাৰ্ষ্ট মেৰেজটো আপোনালোকে নিশ্চয় চাবই চাব,
লগতে সেকেন্ড মেৰেজৰ বিষয়েও যদি আপুনি অকমান জানি লয় তাত একো ভুল নাই যে আপোনালোক সেকেন্ড মেৰেজৰ সম্ভাৱনা আছে নেকি, সম্ভাৱনা থাকিলে টিকিব নে নিটিকে। কাৰণ আপুনি যদি গম পায় যে সেকেন্ড মেৰেজ আপোনাৰ টিকাৰ সম্ভাৱনা নাই, তেতিয়াহ'লে আপুনি নিশ্চয় সেই বিষয়ে চিন্তাই নকৰিব আৰু ইয়াৰ এটা শুভ প্ৰভাৱ আপোনাৰ ফাৰ্ষ্ট মেৰেজত পৰিব। এইটো বহুত ইম্পৰ্টেণ্ট, কাৰণ বহুতে ফাৰ্ষ্ট মেৰেজ কৰাৰ পিছত কিছুদিনৰ পিছত ভাবে যে এইখন মোৰ ভাল লগা নাই, মই সেকেন্ড মেৰেজত যাম। তেওঁলোকে গমেই নাপায় যে সেকেন্ড মেৰেজ তেওঁলোকৰ আৰু বেয়া হ'ব বুলি। গতিকে আমি চাওক, বিবাহিতই হওক বা অবিবাহিতই হওক, সকলোৰে কাৰণে মোৰ এটাই এডভাইচ যে আপোনালোকৰ কুণ্ডলীখন আপোনালোকৰ গোটেই জীৱনৰ এখন ৰোড মেপ হয় আৰু এই ৰোড মেপখন ভগৱানে লিখি পঠিয়াইছে। এতিয়া এইখন আপুনি নিজে আপোনাৰ ধোঁৱা চাঙত তুলি থোৱাতকৈ এইখন কাৰোবাক দেখুৱাওক, যি সেইখন পঢ়ি পেলাই ভালকে আপোনাক এক্সপ্লেইন কৰি দিব পাৰে যে আপোনাৰ জীৱনত কেতিয়া কেতিয়া কি হ'বলৈ গৈ আছে। সেইখিনি জানিলে আপুনি নিজকে প্ৰস্তুত কৰিব পাৰিব। কিবা যদি অশুভ হ'ব লগা হৈ আছে, জ্যোতিষত বহুত প্ৰতিকাৰ আছে, সেই অশুভখিনিৰ প্ৰভাৱ বহুতো হ্ৰাস হৈ যাব। গতিকে যেতিয়া আপোনাৰ হাতত ভগৱানে এখন কুণ্ডলী দি দিছে, সেইখনৰ ব্যৱহাৰ কৰক আৰু নিজৰ জীৱনত এটা ভাল জীৱন কৰি তোলক। ধন্যবাদ।